বন্ধুসকল, ভাৰতে ইতিহাস সৃষ্টি কৰি তৃতীয়বাৰৰ বাবে অন্ধ টি20 বিশ্বকাপ জয় কৰিলে। ফাইনেলত বাংলাদেশক 120 ৰানত পৰাস্ত কৰিলে ভাৰতে। বাংলাদেশক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে অন্ধ টি20 বিশ্বকাপৰ খিতাপ দখল কৰিছে। প্ৰথমে বেটিং কৰি বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত খেলা ফাইনেলত ভাৰতে 2টা উইকেট হেৰুৱাই 277 ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত বাংলাদেশ দলে 3টা উইকেটৰ বিনিময়ত 107 ৰানেৰে মেনেজ কৰিবলৈ সক্ষম হয়। ভাৰতে ইতিহাস সৃষ্টি কৰি তৃতীয়বাৰৰ বাবে এই ট্ৰফি লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে 2012, 2017 আৰু 2022 চনত এই খিতাপ দখল কৰিছে। প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে 277 ৰান সংগ্ৰহ কৰে। সুনীল ৰমেশ 136 নট আউট আৰু অজয় কুমাৰ ৰেড্ডীয়ে 100ৰ শতক। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে বাংলাদেশে 20 অভাৰত মাত্ৰ 107 ৰানেৰে মেনেজ কৰিবলৈ সক্ষম হয়। মেন অৱ দ্য মেচৰ সন্মান লাভ কৰা সুনীল প্ৰতিযোগিতাখনত একেৰাহে তৃতীয়টো শতক অৰ্জন কৰি 63টা বলত 24টা 4, এটা 6ৰে 134 ৰান সংগ্ৰহ কৰাৰ বিপৰীতে অধিনায়ক অজয়ে 50টা বলত 18টা 4, 100 ৰান সংগ্ৰহ কৰে। বন্ধুসকল, ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।